guys, Namaskar and welcome to my channel. যিসকল ব্যক্তি ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আৰু মোৰ ভিডিঅ'সমূহ চাই তেওঁলোকক অশেষ ধন্যবাদ। গতিকে আহক কলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ মুখৰ স্কিনটো হৈছে বহুতেই সেনসিটিভ আৰু আমাৰ ফেচত ডেইলি বহুতো কেমিকেল জাতীয় প্ৰডাক্টছ মেকআপ এণ্ড অল ইউজ কৰি থকা হয়। হয়তো সকলোৱে মেকআপ ইউজ নকৰিব পাৰে বাট বেছি সংখ্যক লোকেই আজিকালি মেকআপৰ ব্যৱহাৰ কৰে। গতিকে সেইমতে আমি আমাৰ স্কিনৰ এক্সট্ৰা কেয়াৰ লোৱাটো বহুতেই প্ৰয়োজন। আৰু আজিকালিৰ বিজি লাইফত সকলোৰে ইমান টাইমো নাথাকে যে পাৰ্লাৰ যাব, তাত গৈ ফেচিয়েল কৰিব, নিজকে পেম্পাৰ কৰিব। আৰু এটা কথা হ'ল কি সকলোৰে স্কিনত এইবোৰ শ্বুট নকৰে। কেতিয়াবা বহুতৰ দেখা যায় যে নিজৰ স্কিনৰ যত্ন ল'বলৈ গৈ পাৰ্লাৰ গৈ তাত ফেচিয়েল কৰিহে তাৰপাছত ঘৰত আহি দেখে যে স্কিনত ৰেডনেছ হৈছে, এলাৰ্জি হৈ গৈছে বা নতুনকৈ পিম্পলছ ওলাইছে। যিবোৰ মানুহৰ মুখত আগতে পিম্পলছ নাথাকে সেইবোৰ মানুহত আকৌ পিম্পলছ হৈ যায়। চ' সেইসকল ব্যক্তিৰ বাবে বিশেষকৈ আজিৰ মোৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আৰু এটা কথা, এই ভিডিঅ'টো কেৱল মহিলাসকলৰ বাবেই নহয়, যিসকল পুৰুষেও নিজৰ স্কিনটোৰ কেয়াৰ লৈ ভাল পায়, যত্ন লৈ ভাল পায়, সেই পুৰুষসকলেও এই ভিডিঅ'টো চাব পাৰে আৰু এই হোমমেড ফেচ পেকটো ইউজ কৰিব পাৰে। যিহেতু মই নিজেও এই ফেচ পেকটো বহুত দিন ধৰি ইউজ কৰি আহিছোঁ আৰু তাৰ পৰা ভাল ৰিজাল্ট পাইছোঁ, গতিকে ভাবিলোঁ আপোনালোকো যিহেতু মোৰ নিজৰ ফেমিলিৰ নিচিনাই, গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰা যাওক। তো এতিয়া মই এটা বাতি ল'লোঁ এণ্ড ইয়াত এতিয়া 1 চামুচ মই বেচন এড কৰিম। চ' তাৰ পাছত অলপমান হালধি গুড়ি এড কৰি ল'ম মই। বেছি হালধি গুড়ি নহয়, খুব কম পৰিমাণৰ হালধি গুড়ি ইউজ কৰিব লাগে। যিহেতু জোখত থাকি বেছি হালধি গুড়ি হৈ গ'লে আমাৰ পিছত মুখখন ধোৱাৰ পাছত এটা হালধীয়া টাইপৰ এটা টোন থাকি যায়, যিটো দেখি পেলাই বেয়া লাগে। সেই গতিকে মই খুব কম পৰিমাণৰ হালধি গুড়ি ইউজ কৰিম। তো ইয়াতে অকণমান কম হৈছে, মই আৰু অকণমান ইয়াতে দি ল'ম হালধি গুড়ি। তাৰ পাছত অলপমান মিক্স কৰি ল'ম হালধি গুড়িখিনি। দেন ইয়াৰ পাছতে আমি এড কৰিব পাৰোঁ ৰ'জ ৱাটাৰ। তো ৰ'জ ৱাটাৰখিনি দি লৈ পেলাই ভালদৰে ফেচ পেকটো মিক্স কৰি ল'ম। ইয়াতে অলপমান টোনাৰ ইউজ কৰিব পাৰে। যিসকল ব্যক্তিৰ মুখত পিম্পলছ থাকে এণ্ড অ'পেন প'ৰ্ছৰ প্ৰব্লেম থাকে সেইসকলে টোনাৰ ইউজ কৰিব পাৰে ইয়াত। যিহেতু মোৰ অলপমান পিম্পলছৰ প্ৰব্লেম আছে, চ' টোনাৰটোৱে আমাৰ মুখৰ পিম্পলছবোৰ অলপমান ৰিডিউচ কৰাত হেল্প কৰে। চ' মই টোনাৰটো ইউজ কৰিছোঁ। আপোনালোকে সেইটো আপোনালোকৰ ওপৰত কথা, আপোনালোকে স্কিপো কৰিব পাৰে টোনাৰটো। চ' এতিয়া ভালকৈ অলপ মিলাই ল'ম। তো দেখিছে এতিয়া অলপমান ড্ৰাই হৈ আছে, ভালকৈ মিহলি হোৱা নাই পেকটো। তো এতিয়া মই ইয়াতে অকণমান পানী এড কৰি দিম। আপোনালোকে যাৰ ড্ৰাই স্কিন তেওঁলোকে ইয়াতে অকণমান গাখীৰ এড কৰি দিব পাৰে, বা যিসকলৰ স্কিনটো অলৰেডি অইলি হয় তেওঁলোকে গাখীৰটো এড নকৰাটোৱেই ভাল। বিশেষকৈ গাখীৰটোৱে আমাৰ স্কিনটো আৰু বেছি অইলি কৰি দিব। আৰু বেছি অইলি স্কিনত জানেই আপোনালোকে যে পিম্পলছবোৰ বেছি হয়, গতিকে অইলি স্কিনৰ ব্যক্তিসকলে গাখীৰটো ইউজ নকৰাই ভাল। চ' ইয়াতে মই হানিও অলপ ইউজ কৰোঁ, বাট এতিয়া মোৰ লগত থকা হানিটো ফিনিছ হৈছে, তো যিটো আনা নাই এতিয়ালৈকে। চ' মই আজি হানিটো ইউজ কৰা নাই, বাট আপোনালোকে ইউজ কৰিব পাৰে। আৰু ইয়াতে আপোনালোকে নেমু এড কৰিব পাৰে। বাট যিসকলৰ স্কিনটো বহুত চেনচিটিভ এণ্ড একনি প্ৰ'ন স্কিন তেওঁলোকে পৰাপক্ষত নেমুটো এভইড কৰিব লাগে, ইউজ কৰিব নালাগে। যিহেতু নেমুটোত এচিড থাকে, গতিকে সেইটোৱে আমাৰ স্কিনত ক্ষতি কৰিব পাৰে যিসকলৰ অলৰেডি পিম্পলছ আছে বা চেনচিটিভ স্কিন হয়। চ' তেওঁলোকে মোৰ মতে নেমুটো ইউজ নকৰাটোৱেই ভাল, বাট বাকীসকলে নেমু ইউজ কৰিব পাৰে, সেইটো আপোনালোকৰ ইচ্ছা। চ' আমাৰ ফেচ পেক হৈ গ'ল ৰেডি। তো এতিয়া ইয়াক এপ্লাই কৰিব পাৰি।
হ'ল ৰেডি তো এতিয়া এপ্লাই কৰি লওঁ হেয়াৰ বেণ্ডাল ইউজ কৰি লওঁ নহ'লে চুলিখিনি বৰ প্ৰব্লেম তো এটা কথা আপোনালোকে ফেচ পেকটো মুখত ইউজ কৰাৰ আগতে ভালকৈ মুখখন অকণমান ফেচ ৱাছ কৰি ধুই ল'ব ক্লিন কৰি ল'ব মুখখন তাৰপাছত আপোনালোকে আপোনাৰ ফেচ পেকটো এপ্লাই কৰিব পাৰে চ' মোৰ ফেচ পেকটো লগোৱা কমপ্লিট হৈ গৈছে তো এতিয়া 15 মিনিটছৰ কাৰণে ফেচ পেকটো ড্ৰাই হ'বৰ কাৰণে ৰাখিম তো তাৰপাছত আপোনালোকক মুখ ধুলোঁ মুখ ধুই কৰি ফ্ৰেছ হৈ ল'লোঁ তো এতিয়া মুখখন বিৰাট ক্লিন লাগিছে চাবচোন আপোনালোকেও ইউজ কৰি পেলাই ফেচ পেকটো ইউজ কৰাৰ পাছত একদম স্কিনটো ছফ্ট লাগে একদম কোমল কোমল লাগে তো সেয়ে আছিল আজিৰ ভিডিঅ'টো আশা কৰোঁ আপোনালোকে চাই ভিডিঅ'টো ভাল পালে গতিকে যিসকল ব্যক্তিয়ে মোৰ ভিডিঅ'সমূহ চাই বাট এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আশা কৰোঁ অতি সোনকালে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব